বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি হ'ল লক্ষী পূজা। পুৱাৰ পৰা ইমান বেছি কাম থাকে, ভিডিঅ'টো মানে কৰিবৰ কাৰণে সময়ে নাপাওঁ। লক্ষী পূজা বুলিলেতো জানেই আৰু কিমান কাম থাকে, সকলোৰে থাকে। মাইকীবিলাকৰ মানে তিৰোতাবিলাকৰ বেছি কাম থাকে ন সিদিনা ঘৰখনত। এতিয়া মই লক্ষী পূজা ৰাতিপুৱাৰখিনি গোটেই কৰিলোঁ বাৰু। এতিয়া আবেলি পূজাৰ কাৰণে ভোগ চোগ ৰেডি কৰি আছোঁ। তাৰ মাজতে ভাবিলোঁ অকণমান ভোগ বনোৱা আপোনালোকক দেখাই দিওঁ ভিডিঅ'টো। আৰু আমাৰ ঘৰৰ কাষতে পূজা হৈ আছে নহয়, এইবাৰ একদম দুৱাৰ মুখতে মানে বাটখন ওলালে পূজা আৰম্ভ। তথাপি ৰাতিপুৱাৰ পৰাই মই যাব সময় পোৱা নাই, কিন্তু কাৰণ ঘৰখনৰ বহুত কাম বন এইখিনি শেষ কৰি পিনেহে যাব পাৰিম। এতিয়া ভোগ বনাই আছোঁ যিহেতুকে আপোনালোকক দেখাই দি আছোঁ। বনাই আছোঁ ক্ষীৰ। এইখিনি অকণমান গাখীৰ গৰম কৰি থৈ দিছোঁ, আৰু এইখিনি বনালোঁ মই চুজি। ভোগ লগোৱা নাই, বনাই থলোঁ। আৰু এয়া তুলসীৰ পাত দিব লাগিব ভোগত। এয়া কাজু, এইখিনি কাজু নহয় দেই, আৰু এয়া খিচমিচ যে ভুলতে কোৱা পুৰি গ'ল। বনাই দিম, মাৰি থৈ দিছোঁ। নাৰিকলৰ এই বনাম, লাড্ডু হওক বা কিবা হওক বনাই দিম এটা। আৰু এয়া অকণমান ঘুগুনি বনাই দিম। আৰু বাকী কি কৰিব পাৰোঁ ভিডিঅ'ত গোটেইখিনি কামৰ মাজত কেমেৰাটো ধৰি পিনে ভিডিঅ' কৰাটো দিগদাৰী, তথাপি চেষ্টা কৰোঁ, চাওঁ কিমানখিনি কৰিব পাৰোঁ। আৰু দেখাই আছোঁ আপোনালোকক মুহূৰ্তখিনি, আৰু ঘৰৰ পূজাখন দেখাম অৱশ্যে। ঠিক আছে। দেৱী অন্নপূৰ্ণা কৈ ইয়াতে ক'ত যায়? ঢিলা চাব লাগিব। হবাৰ চিটো চাহ কাপ খাই যাব পাৰিলা হয়। দীপিকা আৰু বনানীক কৈছোঁ, চিমি চাহ বনাই আছে, সঁচা কৈছোঁ। আজি লক্ষী পূজা বুলি আহিলি আকৌ নহয়তো। আহি যা, মই নিমন্ত্ৰণ দিছোঁ। তাই পুৰি বনাই আছে, বনানী কি খবৰ? দে কৰিব লক্ষী আনছো আদৰি। এইটো বিয়া কথা নাই, টাউন চলি এতিয়া তাতে আছে। নানু অলপমান হেবাকে যাওঁ। এতিয়া এই হ'ল আমাৰ শিৱানুৰ ফ্ৰেণ্ড, খাবা ল'বা দিলোঁ। আৰু এই হ'ল মোৰ ফ্ৰেণ্ড। আমাৰ ক্লাছৰ আছে, দেখলি চিনিয়ে পাব। স্কুলীয়া লগ পালোঁ যাতে আজি আৰু কোনি পায়। আৰু মোৰ মানুহটোৰ লগত এই কি লেকচাৰত ধৰি দিছে। মোৰ মানুহটোতো আৰু কথা ক'বই নালাগে, একদম বেষ্টে, একদম কথা কোৱা। ফাইনেলি সিহঁতে খানা অলপমান খালে, নাস্তা পানী খাই পিনে গ'ল। কিন্তু মোৰ খুব ভাল লাগিছে সঁচাকৈ সিহঁত অহাৰ কাৰণে। সঁচাকৈ অকস্মাত অহা লক্ষী যেনে লাগিছে। আৰু এই আমাৰ পূজা আৰম্ভ।
দেখিছে নহয় আমাৰ বাটৰ পৰা একদম পূজাৰ আয়োজন আৰু এইকেইটা নৎখাতকেইটা একদম উৎপাতত কম কৰা নাই। এইটো টিঙৰ বেৰাৰ আমাৰ ঘৰ ভাঙা ফুটা। ৰাতি আমাৰ আৰম্ভ হৈ গ'ল ইয়াত ভাওনা। এইজন কিন্তু পুৰুষ মানুহ দেই, কিমান কঁকাল ভাঙি ভাঙি নাচিছে চাওকচোন। ইমান কঁকাল ভাঙিব মই পাৰিলে কথাই নাছিল। বাপৰে কি যে নাচিছে নহয় ঘূৰি ঘূৰি, মহিলাও মানে পাত্তা নাপাব। আৰু এতিয়া এই ভাওনাত আৰম্ভ হৈছে মস্ত জমনি। মা আজি দ্বিতীয়বাৰ দেখা পালোঁ, মানে আজি ভালকৈ দেখা পালোঁ দ্বিতীয়বাৰত। প্ৰথম দিনা অকণমান দেখিছিলোঁ এয়া সেই দুৰ্গা পূজা চাব যাওঁতে হাঁহপুৰত, তাত অকণমান দেখিছিলোঁ। আজি নিজৰ ঘৰতে দেখা পালোঁ, নিজৰ ঘৰত নিজৰ গাঁওখনতে ভাল লাগিছে কিন্তু। বাপৰে কি জমনি অ'। অ'কে ফাইনেলি আজি আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ। লক্ষী আহোঁ কাৰণ দিনটো ইমান কাম আছিল, কামবোৰ কৰি কৰি বিৰাট ভাগৰ লাগি গৈছে একদম। এতিয়া আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। কালিও আছে বাৰু লক্ষী পূজা